Hello everyone, welcome back to my another mini vlog. আজি একেবাৰে ৰাস্তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আহি আছোঁ এপিনে যাবলৈ বুলি। এইকেইদিন যে ভ্লগ দিবলৈ পৰা নাই, বেটিৰ লগত যে এইকেইদিন সময় মিলাবই নোৱাৰোঁ, সেইবাবে দিবলৈ পৰা নাই। এইফালে আহি পালোহি ভাদৈ ইক' ৰিজৰ্ট দুলীয়াজানত আছে। মানে মোবাইলে দেখি আছিলোঁ, আজি ফাইনেলি আহিলোঁ। আৰু পৰিৱেশটো সঁচা ইমান ধুনীয়া নহয়, ফেমিলি টাইম স্পেণ্ড কৰিবলৈ আচলতে বহুতেই ধুনীয়া প্লেচ। আপোনালোকে আহি চাবচোন, ভাল পাব। এইফালে দেখিছেনে জিপ চাইক্লিং, এইটো যে কৰিবলৈ সাহসে নহ'ল মানে মোৰ। আৰু মই আহিলোঁ এইফালে বেটিৰ লগত অকণমান খেলিবলৈ বুলি, তাইকো এইফালে খেলিব লাগে, সকলোকে খেলা দেখি তাইক অকণমান জোলনাখনত জোলাই লৈছোঁ। দেখিছেনে ইমান যে ফূৰ্তি পাই আছিল নহয় জোলনাখনত উঠিবলৈ পাই। মোৰ আকৌ চেণ্ডেল পাতি খোল খাই গৈছে। তাই মানে ডাঙৰ হৈছে প্ৰতি অকণমান টেঙৰো হ'বলৈ ধৰিছে, এইবোৰ খেলনা বস্তু বৰ ভাল পায়। তাৰপিছত ইয়াত অকণমান তাইক ফটো চটো মাৰিলোঁ, বেটিক দুকপিমান ফটো মাৰি আহিলোঁ এইফালে পুখুৰীটোৰ ফালে, দেখিছেনে। তাৰপিছত পুখুৰীটোৰ ফালে আকৌ আহিলে সকলোবোৰ ভিউ চাবলৈ পাৰি ৰিজৰ্টখনৰ। এয়া আমি কাটিছোঁ টিকেট, কিহৰনো টিকেট কাটিছোঁ ইয়াৰ নেক্সট পাৰ্টটো দেখুৱাম দে, সকলোতো একেটা ভিডিঅ'তে দেখুওৱা সহজ